হেল্ল', আজি ইন্ট্ৰ নিদিয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ কিয়নো মই আগৰ ভিডিঅ' বনাই থোৱা আছিলে আৰু মই আপলোড দিয়া নাছিলোঁ আৰু আজি 5 অক্টোবৰ যিহেতুকে আমাৰ কলেজৰে অংকুৰদাৰ বিয়া তো আমি সকলো বিয়ালৈ আহিছোঁ আৰু মই ভিডিঅ' অকণমান কৰিছিলোঁ আৰু সকলোৱে একেলগে আহিছোঁ বুলি গতিকে ভাবিলোঁ আগতীয়াকৈ মই সেই ক্লিপখিনি ইয়াতে লগাই দিওঁ বুলি তো খুব আপোনালোকে ভাল পাব আৰু সেয়া আমি চব ওলাই কৰি আহিছোঁ আৰু ধুনীয়াকৈ সাজি কাচি বিয়ালৈ বুলি গতিকে ভিডিঅ'টো এনজয় কৰক আৰু ইফালে আমাৰ গিফ্ট লৈ অমৃশ দা আৰু আমাৰ জয়ন্ত ধুনীয়াকৈ গৈ আছে গাঁৱৰ মহিলা কেইগৰাকীমানৰ লগত আৰু ইফালে আমি নিজৰ ব্ৰেইনটো চলাব লাগে তাকে ব'লা আৰু আমি সংঘমিত্ৰা গগৈ চব জয়ন্ত এবাৰ হ'ব খাই আৰু দুটো দিছে না ডাবল দিছে তো দেখনা এটা বড় আছে হ্যাঁ ওই হবে না এই পাপা দি না খাবার নে খায় কথা পতাত ব্যস্ত কণ্ট্ৰভাৰ্চিয়েল টপিকত কথা পাতি আছে তেওঁলোকে লিংকটো দি দিবা এজনী ফটো বলিয়া শান্ত একদম দিনটো মানে সেইখিনি পাতি থাকিলে বহুত মাৰ্কছৰ খেলা আৰু এইফালে দৰা কইনা লগত ফেমিলি হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া বাজিলে 5:30মান বহুত সোনকালে উঠিলোঁ আজি আৰু আজিতো মানে এৰিয়াৰী এক্সাম আপোনালোকে জানেই যিহেতুকে তো সেইকাৰণে সোনকালে উঠিছোঁ এক্সামৰ 1.5 ঘণ্টা আগত তাতে পাবলৈ দিছে সেইটো কাৰণে অকণমান সোনকালে যাব লাগিব আৰু চেণ্টাৰবিলাকো বহুত দূৰত পৰিছে তো সেয়াই আৰু আজি কেনেকৈ যাওঁ ক'ত যাওঁ সকলোখিনি দেখাম আপোনালোকক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু সেয়াই আৰু ব্লগটো শেষলৈকে আপোনালোকে কণ্টিনিউ কৰিব এতিয়া মই ৰেডি হৈ লওঁ ফাইনেলি আমি এয়া বহিলোঁ গাড়ীত মা আৰু দেউতাও আহি গ'ল আৰু সেয়া মামাজনে আহিছিলে আমাৰ গাড়ী চলাবলৈ যিহেতু এওঁ নাছিলে সেইদিনা ঘৰত আৰু তেওঁ বহুত পুৰণা চিনাকি হয় মাহঁতৰ গতিকে মাহঁতে তেওঁকে ক'লে আৰু লৈ যাবলৈ বুলি আৰু এইফালে মা বহুত সোনকালে ৰেডি হৈ গৈছিলে আমাতকৈ আমিহে আচলতে দেৰি কৰিছিলোঁ আৰু এক্সাম দি শেষ হোৱাৰ পিছত এয়া গাড়ীতে বহি অকণমান পেট পূজা কৰি ল'লোঁ তাৰপিছত আমি বেছি সময় নকৰি ঘৰমুৱা হ'লোঁ যিহেতুকে বতৰো বৰ বিশেষ ভাল নাছিলে 2 hours later হেল্ল' আজি এক্সাম দি আহিলোঁ আৰু সেইখিনি মই ভিডিঅ' কৰিবলৈ নহ'লে কিয়নো আপোনালোকে জানেই চাগে মানে এক্সাম হললৈ আমাক মোবাইলটো নিবলৈ নিদিয়ে আৰু মোবাইলটো মানে মোৰ মাহঁতৰ লগতে ৰখাই দিছিলোঁ আৰু ইমান ভিৰ মাহঁতৰ সেইটো কাৰণে নামিব নালাগে বুলি ক'লোঁ আৰু চ' সেইকাৰণে মানে মই ভিডিঅ' কৰা নহ'লে আৰু ওলাইও আহিলোঁ আহি পেলাই সেয়া দেখিলে আপোনালোকে মই গাড়ীতে বহি ভাত খালোঁ মানে মা গৈছিলে আপা এগৰাকী ঘৰলৈ মানে মোক থৈ পেলাই মা আৰু দুটা গ'ল তাৰপৰা তাতে অকণমান ৰেষ্ট কৰিলে আৰু মাহঁতে ভাত পানী খালে বহুত দিনৰ মূৰত লগ পালে আপাক তাৰপিছত আপাই মোৰ কাৰণে টিফিনত ভাত দি পঠালে আৰু মই গাড়ীতে বহি ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ আৰু বহুত ভোক লাগি আছিলে আৰু বিৰাট টেষ্টি লাগিছিলে মোৰ খাই পেলাই মানে কেতিয়াবা মন যায় ন মানে ঘৰতে সদায় খাই থকা হয় বা নিজে বনাই খাওঁ বা মাৰ হাতেৰেও খাওঁ কিন্তু বেলেগে কেতিয়াবা বনাই দিয়াটো খাবলৈ খুব মন যায় তো সেইটো কাৰণে মোৰ ভাতকেইটা খাই বহুত ভাল লাগিলে আৰু এয়া মই তামোল খাই আছোঁ মানে কেতিয়াবা তামোল খাবলৈও মন যায় খাওঁ সেইটো কাৰণে চ' এতিয়া মই ভাবিছিলোঁ তাৰ পৰা আহি যে আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাম মই কিন্তু কি হৈ গ'ল বতৰটো ইমানেই বেয়া হৈ গ'ল সেইটো কাৰণে মানে সেইটো ইমান বেয়া বতৰত কৰিবলৈ নোৱাৰি ৰ'দ দি থকাহেঁতেন মই পিছবেলালৈও কৰিব পাৰিলোঁহেঁতেন কিন্তু একো নাই নেক্সট মানে বতৰটো বেয়া হ'লেও মই কৰি দেখাম আপোনালোকক তো সেয়াই আৰু এতিয়া মোৰ অকণমান কাম আছে মই কৰি লওঁ তাৰপিছত শুই যাম আকৌ কাইলৈ ৰাতিপুৱাৰ পৰা মই ষ্টাৰ্ট কৰি দিম ভিডিঅ'টো চাই থাকিব the next day মই আপোনালোকক শ্বেয়াৰ কৰিম বুলি কোৱা বস্তুটো হৈছে এইটো দৈ যোনটো মই ঘৰতে বনাই ৰাখিছিলোঁ আৰু এইফালে আমাৰ মা পূৰা মাছাজ কৰি আছে ক'ব আপোনালোকক কি কৰিছে বাৰু কৈ দিয়ক অমিতা ঘঁহিলোঁ বুলি অমিতা ঘঁহিলোঁ ঘামচি হৈ অৱস্থা নাইকিয়া হৈছিলে এতিয়া অকণমান ঠাণ্ডাটো আহিছে সেইকাৰণে অকণ ভাল হ'ব লাগিব নহয় পূজা বুলি সেইকাৰণে
আৰু এইফালে মই দৈ খহিলোঁ কৰিছোঁ আৰু পূজা বুলি কথা অকণমান ভাল দেখিবলৈ লাগিবতো আৰু কৰিলোঁ আৰু অকণমান ঠিক আছে বাৰু পূজাত লগ পাম পূজা লাগিছে ন নিশ্চয় পাম ফাইনেলি মই চুলিখিনি ধুই আহি গ'লোঁ আৰু মই যে আপোনালোকক কৈছিলোঁ সেইদিনা বস্তু এটা দেখাম অকণমান ৰ'দ দিলেহে দেখাব পাৰিম বুলি আচলতে দৈখিনিয়ে আছিলে দৈটো বহুত ঠাণ্ডা হয় যে সেইটো কাৰণে মই ভাবিছিলোঁ আৰু কলেজো গৈ থকা হৈছিলে তো ৰাতিপুৱাতো সময় নহয় কলেজৰ পৰা আহিও সময় নহয় সেইকাৰণে মই সানা নাছিলোঁ দৈখিনি তাৰপিছত আজি ভাবিলোঁ যিহেতুকে আজি কলেজো বন্ধ আৰু অকণমান বতৰটো ভালো অকণমান ৰ'দ দিছে সেইকাৰণে আজি সানিলোঁ ধুনীয়াকৈ আৰু সানি মই 40 মিনিটমান ৰখিলোঁ তাৰপিছত মইতো ধুই দিলোঁ ধুনীয়াকৈ এনেই মই ভিডিঅ'বিলাকত পায়ে থাকোঁ মানে এনেকৈ দৈ চৈ সানিলে ভাল বুলি কিন্তু এবাৰেই মই সানিছিলোঁ ইয়াৰ আগত আৰু মই ভাল ৰিজাল্ট পালোঁ সেইকাৰণে 2 hours later. ইফালে আমি সন্ধিয়া পৰত আহিলোঁ নামঘৰলৈ বুলি আৰু এয়া নামঘৰীয়া বাপ তেওঁ আচলতে ৰখি দিছে ধুনীয়াকৈ আৰু চাকি এগছ দি ল'লোঁ তাৰপিছত এয়া খুৰা আছিলে আৰু লগতে আছিলে ইয়াতে কামত লাগি থকা দুজনমান লোক তেওঁলোকৰ সৈতে আমি চবেই একেলগে চাহ একাপ খালোঁ আৰু এইফালে ঘৰত আহি দেখিছোঁ মাৰ হাতৰ পায়স খাই দিলোঁ আৰু আজিলৈ ভ্লগটো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ